এ খুড়ী খুড়ী অ মাত দি আহিছে বাবা অ মোক বুলিছো মাটি খাইছে মাটি খাইছে বাবা বৰ সাংঘাতিক কথা এটা আছে দে বছ আগতে বহ এই সাংঘাতিক কথা মানে ওই তাকে চিন্তা কৰি কৰি মই তত পোৱা নাই কে নাই এই আমাৰ মাইনাক টিউচন কৰিব লাগে কিবা পৰীক্ষা নেকি এই আহাকালি তাইক এটা ধৰাই চাবা আহিব আৰু তাইতো দেখুৱাব বাবা বৰ ভাল কিন্তু বয়সটোতো কম কিন্তু তাইক যদি ধৰাই আহি কিবা প্ৰশ্ন কৰে বাপা তাই থিয়াই ফেল যা বাৰু বিশ্বাস কৰা যদি বাপা বহুত কেইথৰা ধৰা আহিল তাইক পচন্দ হয় এই ধৰাই যেতিয়া প্ৰশ্ন সোধে তাই থিয়াই ফেল কৰে তাইৰ মনত হেতক লৈ বহুত দুখ বাপা মই সদায় ঘেংগে থাকে মাই মোক এটা টিউচন দিয়ে মোৰতো হঠাৎ বাপাৰ কথা মনত পৰিল সেইকাৰণে মাটি খেদাছো পাৰবি নহয় বাপা মই কিয় নৰিম খুড়ী মই বহুততে কৰোতো বাপা আৰু এটা কথা কওঁ ঠাই ৰলি মাথাটোই বাপা একো বুজি নাপায় এটো খুড়ী হেৰি কয় ইংৰাজীত বীৰেন কমজৰি এইটো কি বস্তু বাপা বীৰেন মানে তোমাৰ সেই মাথাটো এইটো হলি হয় তাই মাথাটো একো বুজি নাপায় বাপাক এটা কথা কওঁ আৰু তাইক বা আৰু কি পঢ়োৱা খুড়ী শিক্ষা আৰু দীক্ষা দুটা বস্তু আছে দুটাৰ কিন্তু দাম বেলেগ বাপা এটা কথা সুধো নহলি এই শিক্ষা আৰু দীক্ষা এই দুটা দিলে কি হয় আৰু মানে খুড়ী দুটা দিবা পাৰলি এই বীৰেনটো চখা হয় বাপা চাও দাম দৰ্থ মই ভয় কৰিব নালাগে শিক্ষা আৰু দীক্ষা দুটা দি মই যি দিবা লাগে দিম কেৱল তাইক পাছ কৰি হ'ব পাছ কৰিব নহয় তাই খুড়ী ময়ো এটা বিখ্যাত মাষ্টাৰ জানো সেইকাৰণে বাপাক ফুলা ফুলিকে কেৱান কি দিবা লাগিব মানে খুড়ীছো জানছাহে টিউচন বুলি কলি মোৰো কষ্ট আছে আৰু তাতে দুটা দিবা লাগিব শিক্ষা দীক্ষা দুটা দিলে খুড়ী এটা কাম কৰিব খুড়ী মোক তোন পানী দি বাপাৰ কথা কিয় মোক নাজানি খুড়ী মোক কিন্তু হেৰি হাঁহৰ মাংস দি আখাজ ভাত খুৱাব লাগিব বাপাৰ সেই যে পলাক বেন্নি সিমুৰ মই সিহঁতৰ পিতক টিউচন কৰিছিলো মোক কেইবা সাজো কিন্তু হাঁহৰ মাংস দি ভাত খুৱাইছে ঘৰৰ হাঁহ ঈশ্বৰে যদি উন্নতি দে সদায় খাব কেৱল আপিটো মই পাছ কৰিম হ'ব মই মুঠতে পাছ কৰি দিম পাৰবি দৰাই যি প্ৰশ্ন নুসুধাক তাই মুঠতে পাছ কৰিবই না খুড়ী এটা কথা ময়োতো এটা বিখ্যাত মাছ জানো খুড়ী মই এতিয়া যাওঁ যাবি তই আৰু এটা কথা সুধি যাওঁ খুড়ী কালি কোনটো প্ৰস্তাৱত আহিম প্ৰস্তাৱ মানে বাপা এটা কথা আপি চলি পঢ়োৱা কথা বেলা ইমান মান পৰত থাকাংতে আহিবি বহিলৰ আগে যাবি এই গাঁৱৰ ভিতৰত আটাইতকৈ সৰু জন্তুটোৰ নাম কওঁ নিউনি ইংৰাজীত এইটো নিগনি বুলি কয় মনত থাকব কৌচোন নিউনি যাক ইংৰাজীত কয় নিগনি মনত থাকিব দে মই মুখাস্ত কৰি ৰাখিম আচ্ছা মেকুৰী কেইবিধ কৌচোন বনা মেকুৰী বুনি মেকুৰী নাজনো বনা মেকুৰী বনি মেকুৰী কচ মেকুৰী তোলা মেকুৰী আৰু এটা হ'ল কানা মেকুৰী এটা নিজে কৌচোন বনা মেকুৰী বুনি মেকুৰী কি আছে নাজনো আহিছো এটা কথা জিভাৰ আগত থাকিব লাগিব এখন আৰু এটা সুধো হৰণগণিতৰ ভাগ্যতা কি মই নাজনো বস্ত্ৰ হৰণ এটা হ'ল অপহৰণ নিজে বস্তু अपहरण वस्त्रहरण আৰু কও अपहरण वस्त्रहरण अपहरण वस्त्रहरण वस्त्रहरण अपहरण वस्त्रहरण वस्त्रहरण আচ্ছা পুরাণ গণিত ভাগটা কি কিনো স্যার খসকে কো পদ্মা পুরাণ আৰু এটা হল চিটকি পুরাণ নহয় বিষ্ণু পুরাণ ও মাই আনতে আইনা খানারি লিপস্টিক ডাল আনবি না ফুলাও টাকো ভাই পাম না পাম ফুলাও টাকো আগত রঙে বহুবার গেছি মোক খুরি পয়সা দিলিও কো লস খান নাই
মুঠতে দৰাক জোঁৱাই হিচাপে পাবিয়ে হে বাপাক কোৱা না বাপাক কোৱা বুলি ভাবছা বাপাক কোৱা না কাই এইটো খাই বাপিৰ বাপিয়া খেন নাই পন নাই দিন নাই ৰাতি নাই ইংকে বাগেত দিব আৰু সপন লিখি ৰাখব সপন দেখব উঠি আৰু বাজাৰত লৈ গুচি যাব আমাৰ পিতাই দিনত 4 বাৰ বাগাত দে মই খান যাওঁ এইগিলা ভালকে জিভাৰ আগত মুখস্থ ৰাখি থৈ দিবি কালি যাতে উত্তৰ দিব পাৰা হ'ব